অহাকাল 2:45 পৰা আৰম্ভ হ'ব আৰু আমি খুব আনন্দিত হৈছোঁ যে দ্বিতীয় ডুৰাণ্ড কাপ আমি ইয়াত অনুষ্ঠিত কৰিবলৈ পাইছোঁ আৰু এইবাৰ আমাৰ কোৱাৰ্টাৰ ফাইনেললৈকে ইয়াতে খেল হ'ব আৰু প্ৰথম খেল ইউনাইটেড যেটো এফসি নৰ্থ ইষ্ট এফসি আৰু বডলেণ্ড এফসিৰ মাজত হ'ব ভাল এটা খেল আমি দেখিবলৈ পাম ডাঙৰ কথাটো হৈছে যে কোকৰাঝাৰ সম্পূৰ্ণ সলনি হৈ গ'ল বডলেণ্ড সম্পূৰ্ণ সলনি হৈ গ'ল আমি সকলো এই কথাত আনন্দিত হৈছোঁ যে ভাৰতীয় সেনা প্ৰায় 30 বছৰ ধৰি বডলেণ্ড অঞ্চলত উগ্ৰপন্থী দমন কৰাৰ নামত শান্তি প্ৰতিষ্ঠা কৰাৰ নামত নাগৰিকসকলৰ সুৰক্ষাৰ নামত অপাৰেশ্যন কৰিবলৈ আহিছিলে কিন্তু যোৱা বছৰ আৰু এই বছৰ আমাৰ যুৱ যুৱতীসকলক লৈ পেলাই ফুটবল মেচ ইয়াত অনুষ্ঠিত কৰিবলৈ আহিছে আমাৰ যুৱ যুৱতীসকলক উৎসাহ যোগাবলৈ আহিছে আৰু কোকৰাঝাৰখন ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ দিবলৈ আহিছে কাৰণ এই মেচটো কমচে কম 16খন দেশত সনি লাইভৰ দ্বাৰা সবে চাব আৰু বডলেণ্ডখন কোকৰাঝাৰখন সবে এই মেচৰ দ্বাৰাই 16খন দেশত সকলো দেখিবলৈ পাব যিসকলে ডুৰাণ্ড কাপ মেচ চাব গতিকে আজিৰ সময়ত মই ধন্যবাদ দিব বিচাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিব বিচাৰিছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰ প্ৰপ'জ কৰিছিলে যে কোকৰাঝাৰত ডুৰাণ্ড কাপ হ'ব লাগে যোৱা বছৰ আমি সুন্দৰকৈ এটো অনুষ্ঠিত কৰিছিলো কিন্তু বতৰৰ কাৰণে আমাৰ লাষ্ট দুটা মেচ ইয়াত হ'ব নোৱাৰিলে ইয়াত ফিল্ডটো বহুতখিনি পানী হৈ গৈছিলে এই কাৰণে এই বছৰ আমি এই ফিল্ডখন ফিফা ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম আমি নিৰ্মাণ কৰিলো যেটো চেণ্ড বেছ হয় স্প্ৰিংকল আছে আৰু ইয়াৰ পিছত ISL হওক বা কোনো ইণ্টাৰনেশ্যনেল খেলা ইয়াত অনুষ্ঠিত কৰিব পাৰিব গতিকে বিটিআৰবাসী ৰাইজৰ যেটো আশীৰ্বাদ বিটিআৰবাসী ৰাইজৰ যেটো সকলোৰে এটা প্ৰয়াস ইয়াৰ কাৰণে আমি এনেকুৱা এটা ভাল কাম কৰিবলৈ সক্ষম হৈছো মই আশা ৰাখিছো এই ষ্টেডিয়ামত খেলি পেলাই অনাগত দিনত আমাৰ অঞ্চলৰ পৰা বহুতখিনি নেশ্যনেল ইণ্টাৰনেশ্যনেল প্লেয়াৰ ওলাই যাব আৰু এটো এটা ডাঙৰ এক্সপ'জাৰ বডলেণ্ড গভৰ্ণমেণ্টখনে আমি স্পৰ্টছটো বহুত বেছি গুৰুত্ব দিছো শিক্ষা আৰু স্পৰ্টছ এটো আমি বহুত বেছি গুৰুত্ব দিছো আৰু সেই কাৰণে আমি ফুটবল একাডেমি আমি দুখন বনাবলৈ গৈ আছো আমাৰ যেটো ৰেফাৰীৰ কাৰণে কোচাৰৰ কাৰণে কিছুমানক আমি স্পন্সৰ কৰিবলৈ গৈ আছো যাতে অনাগত দিনত আৰু ভালকে আমাৰ অঞ্চলৰ পৰা খেলুৱৈসকল ওলাই যাব পাৰে আৰু অহাকালিৰ পৰা ইয়াত সকলো গেম যাতে ভালে হয় ভাল এটা ডিসিপ্লিন ভাল এটা পৰিবেশত যাতে হয় ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো वेबसाइट से आपने टिकट खरीदे होंगे बुक माई शो वेबसाइट से कल के मैच के तो टिकट जो भी है ना सारे टिकट आपकी ईमेल आईडी पे गए हैं जब आपने टिकट बुक किया होगा आपने अपनी ईमेल आईडी दर्ज कराई होगी उसी ईमेल आईडी पे आपके टिकट गए होंगे तो या तो वो ईमेल आईडी पे आप ओपन करके जाएंगे जब मेल आईडी ओपन करेंगे टिकट आपको उसके नीचे अटैच में मिलेगा PDF में वो PDF आपको डाउनलोड करना है उस पे QR कोड है वो आपको लेकर आना है कल के मैच के लिए आपकी एंट्री उसी QR कोड के बेस पे होगी अगर आप वो PDF जनरेट करके नहीं लाते हैं तो आपकी एंट्री नहीं हो पाएगी तो इसीलिए आपने जब भी टिकट बुक किया है अपनी मेल आईडी पे जाइए आपको बुक माई शो की तरफ से एक मेल आया होगा योर टिकट करके उस मेल में अटैचमेंट होगा आपने जितनी टिकट बुक करी है अगर आपने 3 टिकट बुक करी है तो 4 अटैचमेंट होंगे एक इनवॉइस और 3 टिकट तो वो तीनों ही आपको डाउनलोड करने हैं तीनों ही आपको प्रिंट करने हैं 3 लोगों के लिए उसके बाद अगर आपने वो ज्यादा प्रिंट कर लिए और ज्यादा किसी को दे दिए तो जो बंदा पहले आके एंट्री करेगा उसको ही एंट्री मिलेगी वो टिकट दोबारा वैलिडेट नहीं होगा वो टिकट सिर्फ एक बार वैलिडेट हो सकता है उस टिकट पर मेंशन भी है डू नॉट डुप्लीकेट इट तो आप सभी लोगों से रिक्वेस्ट है कि आप अपने अपने टिकट लेकर आए अपना टिकट किसी और को ना भेजें ना ही फॉरवर्ड करें अपना टिकट आप PDF में भी रख सकते हैं अपना मेल आईडी ओपन करके आप मोबाइल में भी रख सकते हैं वो PDF फॉर्मेट में भी रहेगा तो या तो आप प्रिंट आउट लाएं या PDF लाएं स्क्रीनशॉट एंटरटेन नहीं होंगे अगर कोई भी मोबाइल का स्क्रीनशॉट लेकर आता है उसके बेसिस पे एंट्री नहीं होगी तो आप सभी लोगों से रिक्वेस्ट है मैच का एंजॉय करने के लिए प्लीज अपना टिकट अपने साथ लेकर आए जो जेन्युइन टिकट है ताकि आप जेन्युइन मैच का एंजॉय कर सकें थैंक यू अनुराग अवस्थी बुक माई